পুখুৰীত আপুনি তাৰ মানে বছৰত কিমানকৈ বিক্ৰী কৰে? বিক্ৰী হয় 20-30 হাজাৰ টকা বিক্ৰী হয় এইখিনি পুখুৰীতে। বাহ, তেনে এইবিলাকতো ডাবল হৈ যাব। বহুত আছে মানে বস্তুটো কেপাচিটি এটা আছে কি মাছ ৰখোৱা যিটো কেপাচিটি। সো ফাইনালি গাইস আহি গলো। ইটো কি পথাৰ বুলি ক'ম আমি? চাহ পুখুৰী পথাৰ। চাহ পুখুৰী পথাৰ। সো আহি গলো আৰু আহি মানে এই লাল মৰা পাট না, তো এইটো এই লালটো বোলে অসমীয়া, একদম ৰিয়েল অসমীয়া। তো অসমীয়াৰ পাট এইটো। আৰু এইটো কি বগা বগাটো? বাঙালী পাট। ইয়াতে বেছি নাই চোন অসমীয়া পাট, অলপ অলপ আছে। খাবলৈ কাৰণে খাবলৈ কাৰণে বেছিটো নকৰে তাত। আচ্ছা আচ্ছা, উৎপাদনটো কম কিন্তু পাতটো তাৰ দৰকাৰী। এইটো যে ওপৰে মানে পথাৰত ঘৰ কি এইটো? পাম ঘৰ বুলি কয়, ফিচাৰী ঘৰ। ফিচাৰী কোনটো পহৰা দিয়ে? সেইটো পহৰা দিয়ে, মালিকে তাত থাকে ফিচাৰীটোত, বুজা নাই? পহৰা দি থাকে মাছ ফিচাৰীত। মানে সেই ৰাতি চুৰ হ'ব পাৰে মাছ। আচ্ছা, চুৰি যাতে নহয় তাৰ কাৰণে পহৰা দিয়ে। ঠিকেই আছে গাইস, আমি মানে এইটো পুখুৰী চাবলৈ আহিছিলো। মানে চাব লাগে আৰু কি, মানে আমাৰ কিছুমান কথা আছে, মানে লক্ষয় বুলি লক্ষী, আপুনি এইটো জানে না নাই? কিন্তু আমি এইটো আমাৰ ফালে কৈ থাকি লক্ষয় লক্ষী। তো এইটো এইবাৰ মাছ ছাৰা নাই তেনেহ'লে। এবাৰ মাছ দিয়া নাই, দিম দিব। পানীটো মানে বিশেষ ভাল হোৱা নাই। বিশেষ ভাল হোৱা নাই। ইয়াতে কিমান আধা বিঘা মান হ'ব না? 3 কটা। আধা বিঘাতকৈ ওপৰত আছে মানে পুখুৰীটো। এই দ কিমান আছে? বাহ, ইমান দ কৰাৰ কাৰণ কি? জেগাটো দই আছিলে আৰু মানে খান্দি দি অলপ চাইজ কৰা গ'ল আৰু চাই মানে ভালে লাগে মোক। পুখুৰী এক্সুৱেলি ভালে লাগে। মই কিছুমান পুখুৰী ভিডিঅ' বহুত দিছোঁ, ইউটিউবত চাব আপোনালোকেও। নগাঁৱত প্ৰতিটা ঘৰতে মানে পুখুৰী আছে না? ইয়াতে জানে মানে পুখুৰী প্ৰতিটা ঘৰতে আছে। আমি সেই ৰাতিপুৱা তাতে আহিছিলো তো, এই ব্ৰিজটা যে আছে না, বহুত পুখুৰী। আচ্ছা, নগাঁও কি অলপমান ডাউন নেকি? ডাউন নহয়, মানে এইটো কি বোলে হেৰি মিডল পইণ্ট, এইটো আপো নহয় ডাউনো নহয়, এইটো মিডল মাজমজিয়া। পথাৰবিলাক জেনেৰেলি কি বুলি কয়, ডাউন থাকে ক'ৰবাত। আচ্ছা, ডাউন থাকে। বানপানী হয় নেকি খুব ডাঙৰ এনেকুৱা? বানপানী যোৱা বছৰ হৈ গৈছে। হয় নেকি? যোৱা বছৰ বানপানী হৈ গৈছে ইয়াত। তাৰ কাৰণে আলিপুৰে সহায় নষ্ট কৰি পেলালে, আকৌ ৰিপেয়াৰিং কৰিছে। আলি খহিলে। পুখুৰীত আপুনি তাৰো মানে বছৰত কিমানকৈ বিক্ৰী কৰে? বিক্ৰী হয় 20-30 হাজাৰ টকা বিক্ৰী হয় এইখিনি পুখুৰীতে। বাহ, তেনে এইবিলাকতো ডাবল হৈ যাব। বহুত আছে মানে বস্তুটো কেপাচিটি এটা আছে কি মাছ ৰখোৱা যিটো কেপাচিটি, মাছ ৰখোৱা কেপাচিটিৰ ওপৰতে বিক্ৰী হয় বা লাভ হয়। যদি মই মাছ 10 কেজি দিওঁ, তেতিয়াতো মোৰ লাভ নহ'ব। আৰু প্লাছ আৰু তাতে পোনা মাছ আৰু মোটা মাছৰ কথা আছে। পোনা মাছটো যদি এনেকুৱা পোনা যদি মই 1000 দিওঁ, দি লৈ পেলাই যদি মই পুহি থাকোঁ, কাম নিদিব। মই এনেকুৱা মোটা মাছ দিব লাগিব। এটা মাছৰ ওজন প্ৰায় 250 গ্ৰাম 300 গ্ৰাম মাছ যদি মই 20 কেজি পেলাই দিওঁ। আপুনি মানে ক'ৰ পৰা আনে মাছটো? জেনেৰেলি আমাৰ ৰহাত পোৱা যায়। ৰহাৰ এনেকুৱা হেৰি থাকে নেকি, মানে ফিচাৰী আছে? ৰহা ফিচাৰী কলেজ বুলি কয়। ফিচাৰী কলেজ। তাতে মীন বিভাগৰ কলেজ আছে। তাতে মাছটো উৎপাদন কৰে। তাৰ পৰা আমি লৈ আহোঁ, পোনা লৈ আহোঁ। আৰু জেনেৰেলি আমাৰ এই ডাঙৰ মাছৰ কাৰণে বা অকণমান মোটা মাছৰ কাৰণে কি কৰিব লাগে, আমি অৰ্ডাৰ দিব লাগে। আচ্ছা, মানে ইয়াতে কৰিব লাগে। ধৰক আপুনি মানে যোৱা বছৰ কি মাছ এৰিছিলে? যোৱা বছৰ সাধাৰণতে মাছটো এৰা নাই। আচ্ছা, তাৰ আগতে এৰা হৈছে হেৰি কি বুলি কয়, ৰৌ, ঢেকেৰা, মিৰিকা, তাৰপিছত গাছ কাপ, এইবিলাক এৰা হৈছে। ঢেকেৰা মাছটোতো আমি গম নাপাওঁ। ঢেকেৰা মাছটো মানে কেনেকুৱা? যিটো মাছৰ মানে মাথাটো ডাঙৰ, সেইটোৱে ঢেকেৰা। আচ্ছা, মানে আমাৰ ফালে এই ঢেকেৰা মাছটোক কিছুমানে কাটলা বুলি কয়। হ'ব পাৰে। মানে মূৰটো ডাঙৰটো, সেইটো গম পাইছোঁ। চুটিকে যে মাছটো। ঠিকে আছে। মানে বহুত মানে ভাষাবিলাক ক'ব গ'লে 50% বেলেগ। ডিফাৰেন্স আছে। সঁচা, একদম 50% মানে বহুত হেৰি আছে। আমি একচুৱেলি যিবিলাক মানে লোৱাৰ আছামত মানে ভাষাবিলাক বহুত উল্টা পুল্টা। ইহঁতৰ ভাষাবিলাক মানে অলপ খৰকে, কিন্তু মোৰ বুজাটো অলপমান টান হয় আৰু ময়ে
মই কোৱাখিনি কিন্তু কিছুমানে বুজি নাপায়, যিহেতু জানে আৰু আমাৰ গোটেই গছ পুলি হ'লে তেতিয়া ছাঁটো হয়, ছাঁ হ'লে খেতি কৰাত আমাৰ সুবিধা হয়। ঐ মুকলিভাৱে কৰিলে অকণমান দিগদাৰ হয়, সেইভাবে খেতি মই কৰা ঠিকে নাই। আছে কৰিম মানে এটা প্লেন আছে মোৰ। মানে আপুনি ধৰক মানে ইমান ঘনেকৈ গাড়িব নালাগে গাছটো, মানে ধৰক এইটো লাইন তিনিটা, এটা তিনিটা পাতলা পাতলা কৰি গাড়িলে কোনো ধৰণৰ ক্ষতি নহ'ব আৰু ভালহে হ'ব। মানে পুখুৰীত মাছটোতো চেমাৰ লাগেই, দৰকাৰ হয় পানী গৰম হ'লে। ঠিকে আছে, এইটো হ'ল আমাৰ মেইন মানে সেইটোৰ মেইন ৰাস্তা। ৰাস্তাটোৰ নাম কিবা আছে নেকি বেলেগ? এই ৰহা 12 ভজিয়া ৰোড এইটো বুলি কোৱা হয়। যেনেবিলাক যে এইটো যে ৰাস্তা এইটো চৰকাৰী, যেতিয়া চৰকাৰী নাছিল না আপোনাৰ পৰা অলপ মাটি লৈছে, আমাৰ পৰা মাটি লৈছে, এনেকুৱা কৰি কিবা কৰিছে নেকি? তেনেকুৱা ব্যৱস্থা এটা কৰিছিল। তেনেকুৱা কৰি পেলাই আজি ৰাস্তাটো কিবা এটা পূৰ্ণ অৱস্থালৈ হয়, এই ৰাস্তাটো যেতিয়া এটা কিবা এটা মানে অৱস্থালৈ আহিছিলে, হয় অৱস্থা অহাৰ পিছত চৰকাৰে তেতিয়া স্কিম ধৰি দিছে, ধৰি দি পেলাই ৰাস্তাটো ডেভেলপ কৰিছে। আৰু কিবা হেৰি অলপমান কিবা পইচা টেক্স দিছে নেকি আপোনাক? ধৰক আপোনাৰ মাটি অলপ গেছি ৰাস্তাত, সেইটো প্ৰথম অৱস্থাত কৰিছিল, প্ৰথম অৱস্থা আৰম্ভণি অৱস্থা। তাৰপিছত চৰকাৰে লৈ লৈছে, চৰকাৰে এতিয়া লৈ পেলাই মানে পঞ্চায়তৰ জৰিয়তে স্কিম দিছে, স্কিম দি পেলাই মানে ৰাস্তাটো থোৱাৰ কাৰণে সুবিধা হৈছে আমাৰ। এতিয়া সুবিধা হৈছে, ঠেলা আনিব পাৰোঁ, ঠেলা আনিব পাৰে, গাড়ী আনিব পাৰে, বেলেগ বেলেগ খেতিও কৰিব পাৰে, ন' টেনচন। আৰু এইটোতো পুৰা চৰকাৰীলে হৈ গৈছে এইটো। আৰু ইফালে যায় কিমান দূৰ গৈছে এইটো ৰাস্তাটো? বেছি দূৰ নাই, সেইটো কথা শেষ হ'ব। আৰু চৰকাৰৰ কিজান চাইছি এই ৰাস্তাৰ প্ৰতি, এই পুল দিছে, মই দেখাই আছো। এই দেখি 2020 আৰু 21 মানে কি 2020 আৰু 21 বৰ্ষৰ মাজতে এষ্টাব্লিছ কৰা হৈছে। তো বেছিভাগ চাকৰি নহ'লে খেতি, বেলেগতো একো নকৰে। খেতিয়কো আছে, চাকৰিয়ালো আছে, চাকৰিলে আছে, তাৰমানে চাকৰিৰ পাৰ্চেণ্টটো 20% হয়, 20%, বাকী 80% মানে খেতিয়ক কৰে। চিন্তা কৰা, আৰু বেলেগতো নকৰে কিজান ব্যৱস্থা বা ধৰক দোকান, বহুত কম কৰে, দোকান ঠোকান 10% মান মানুহে 10%। চ' গাইজ আজিৰ ভিডিঅ'টো মানে এইখিনি, তো কিবা কিবি অলপমান চালোঁ, তো খুবেই ভাল লাগিছে। যদি ভাল লাগে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, আৰু কিবা এটা আৰু কি ভিডিঅ' মানে এটা অলপমান সন্দেহ হয় আৰু কি ভিডিঅ' লাগে অলপমান কৈ দিলে ভাল হয়, কমেণ্ট কৰিব। তো কমেণ্ট নকৰে, কিছুমান ভিডিঅ' চাই আৰু লাইক কৰি গুচি যায়, ছাবস্ক্ৰাইবো নকৰে। তো ছাবস্ক্ৰাইব কৰিব, কমেণ্টো কৰিব। থেংক ইউ।